ওয়েলকাম বেক টু মাই চেনেল আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাব তেওঁলোকক কৈছোঁ ওয়েলকাম টু মাই চেনেল। আৰু গাইজ এতিয়া বাজিছে 9টা আৰু আজি বিহুৰ ছেকেণ্ড দিনাখন হয়। আজি হৈছে মানুহৰ বিহু আৰু ৰাতিপুৱাতে গা পা ধুই মেলি আজৰি হৈ চাদৰ মেখেলা পিন্ধি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিলোঁ। আৰু এতিয়া আমি যাম, যিহেতু আজি বহাগ মাহৰ প্ৰথম দিন, মানে 1 তাৰিখ, বছৰৰ প্ৰথম দিন, অসমীয়া বৰ্ষৰ বছৰৰ প্ৰথম দিন হয়। সেইটো কাৰণে আমি যাম আজি মন্দিৰ, মানে জগন্নাথ মন্দিৰ, ডিব্ৰুগড় জগন্নাথ মন্দিৰ যাম। তো আপোনালোকক আজিৰ দিনটো কিনো কৰি থাকোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰেডি হ'ব ওলাইছোঁ, কিয়নো যিহেতু খালী পেটেৰে যাম। এতিয়া বাজিছে 9টা আৰু তাত পুৱাই মাত্ৰকৈ 10টা বাজিব আৰু প্ৰাৰ্থনা কৰি মেলি পূজা চূজা কৰি মেলি উঠালৈ বাজিব 12টামানটো। তেতিয়ালৈ চাগে পেটত নিগনি দৌৰি ফুৰিব। তাৰ কাৰণে সোনকালে যাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া ওলাওঁ বুলি ভাবিছোঁ। তো তাৰ কাৰণে কি পিন্ধি যাওঁ আপোনালোকক দেখাওঁ। মই প্ৰথম পিন্ধি যাম বুলি ভাবিছোঁ পাটৰ মেখেলা, ৰঙা পাটৰ মেখেলা লগত এইখন ভালকৈ দেখাই দিছোঁ। এইখন ৰঙা পাটৰ মেখেলা লগত মই ভাবিছোঁ এইখন, যিহেতু বিহু বতৰ হয়, বিহুত মুগা কাপোৰ পিন্ধিলে ভাল লাগে। ৰিহা পিন্ধিম, মুগা ৰিহা এখন পিন্ধিম আৰু তাৰ লগত পিন্ধিম বুলি ভাবিছোঁ ৰঙা, তাৰ লগৰ মেখেলাৰ লগৰ ব্লাউজটো। তো পিন্ধি পেলাই আপোনালোকক দেখাম, কেনেকুৱা লাগে জনাব আৰু ভিডিঅ'টো চাই থাকিব, যিমান পাৰে মৰম দিবলৈ চেষ্টা কৰিম। যদিও কবিতা মৰমী আজিলৈকে লিখা নাই, তোমাকে দেখিলে লিখো লিখো লাগি যায়। যদিও প্ৰেমতে মৰমী আজিলৈকে পৰা নাই, তোমাকে ওলালোঁ, ওলাই মেলি আজৰি হ'লোঁ আৰু এতিয়া যাওঁ। চব ৰেডি হৈ আছে। আৰু এইপিনে মিষ্টাৰ ৰেডি। তো ইয়াতো সকলো বহিলে, এতিয়া যাওঁ। যোৱাবাৰ বিহুতে আৰু শুইতো জগন্নাথ মন্দিৰ ওলাই আছোঁ অলপকৈ আৰু লাহেকৈ পাইছোঁহিয়ে। আৰু বিহু বতৰ যিহেতু সপৰিয়ালে মন্দিৰ আহিবলৈ আৰু নামঘৰ যাবলৈ বহুত বেছি ভাল লাগে। তাৰ কাৰণে আমিও আহিলোঁ। পালোহি আৰু এইয়া জগন্নাথ মন্দিৰ পৰিৱেশটো। আজি যিহেতু বছৰৰ প্ৰথম দিন হয়, তাৰ কাৰণে মানুহ বহুত বেছি হ'ব। তো গৈ থাকোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। ঐ আহা বিটু।
ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব এয়া আমি এটা যাবলৈ ওলালো সব গাড়ীত উঠিলে অঁ আৰু এতিয়া মন্দিৰৰ পৰা আহি মেলি খানাটো খাই যাওঁ কিয়নো ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই বহুত বেছি ভোক লাগিছে তাৰ কাৰণে খাই মেলি হৈ গ'ল আৰু যিহেতু ভাত খালোঁ তাৰ কাৰণে ভিডিঅ' কৰা নহ'ল সেইটো সময়ত আৰু ভিতৰত যিহেতু অলপমান আন্ধাৰ আছিলে তো সেইখিনি ভিডিঅ' দেখুওৱা নহ'ল তো মাহঁতে খাই মেলি ওলাই আহিছে আৰু এতিয়া গৈ থাকোঁ গাইজ আজি চানডে হয় আৰু ৰাতিপুৱা 9:30 আমি আহিলোঁ শিৱসাগৰ কিয়নো দেউতাৰ পুৰণা ঘৰ আছে দেউতাৰ ঘৰ তাতে হয় তাৰ কাৰণে আমি এতিয়া গৈ আছোঁ শিৱসাগৰ তো দিনটো কি কৰি থাকোঁ ভিডিঅ'টো চাই থাকিম আৰু এতিয়া পাইছোঁহি মৰাণ কিন্তু ভিডিঅ' ৰাতিপুৱা কৰা নহ'ল বহুত বেছি লৰালৰিকৈ ওলাবলৈ হ'ল সেইটো কাৰণে ভিডিঅ' কৰা টাইম নহ'ল তো এতিয়া ভাবিছোঁ যিহেতু জাৰ্ণিটো নেদেখালে নহ'ব তো এতিয়া জাৰ্ণিটো দেখাম এতিয়া পাইছোঁহি মৰাণ এতিয়া বাজিছে 11টা আমি শিৱসাগৰ পাই গ'লোঁ আৰু ইয়াৰ পৰা দেউতাহঁতৰ ঘৰ কিমান দূৰ দেউতা ইয়াৰ পৰা আৰু কিমান দূৰ আৰু বেছি নাই 5 মিনিট তো দেখাই থাকিব চাই থাকিব গলিত সোমাই দিলোঁ ন পালোহি পাই মেলি এতিয়া অলপমান ফেনৰ তলত বহিছোঁ বহুত বেছি গৰম আৰু গৰম লাগিছে এতিয়া যিহেতু ভাত খাব হৈছে তাৰ কাৰণে ভাত পানী খাই লওঁ খাই মেলি লগ পাইছোঁ কি কৰি আছোঁ দেখাইছোঁ আপোনালোকক আৰু কম সময়তে বমাই ৰেডি কৰিলে মাছ মাংস পনীৰ দাইল তেনেকৈ বনালে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু বমা থেংক ইউ আৰু এতিয়া খাই মেলি ৰেডি হৈ এতিয়া গৈ আছোঁ ঘৰ কিয়নো পোহৰে ঘৰ পাব লাগিব তাৰ কাৰণে সোনকালে ওলাই দিলোঁ আৰু বৰ্তা যিহেতু নাৰ্ছিং হোমত আছে তাৰ কাৰণে তাতো এটা খবৰ লৈ পেলাই যাব লাগিব ত' গৈ থাকোঁ আৰু বৰমাহঁতৰ ঘৰত খাই মেলি এতিয়া লাহেকৈ বৰ্তা হস্পিটেলত এডমিট হৈ আছে চুকাফা হস্পিটেলত আৰু তাৰলৈকে আমি এতিয়া গৈ আছোঁ শিৱসাগৰ ৰাজাবাৰীৰ হয় চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব তুমি মোক দি দিছিলা তেতিয়া কেতিয়া